Welcome to the leading site news. আমি লাহোৰিয়ান সোলাৰ প্ৰজেক্ট আসাম সোলাৰ প্ৰজেক্টৰ ওপৰত আমি কিছুমান তথ্য বিচাৰি এই প্ৰজেক্টটো যাতে এই মাটিটো কেনেকৈ সেভ হ'ব লাগে সেই বিষয়টো লৈ আমি বিতংকে ডিসকাস কৰাৰ পাছত আমি কিছুমান সেলত কিছুমান য'ত যাব লাগে সেইখিনিত আমি গৈছিলো প্ৰথমতে আমি ইউএন লৈকে আমি লেটাৰ দিছিলে যে এই পাৰ্টিটো সুৰক্ষিত হ'ব লাগে আৰু বচাব লাগে বুলি আমি গৈছিলো তাৰপিছত তেখেতে অক্টোবৰ 13 আৰু 14 ইউএনত প্লেস কৰিছিলে সেইটো প্লেস কৰাৰ পাছত তেখেতে ইউএনৰ পৰা এটা ডাইৰেকশন দিছে যে ইণ্ডিয়া অফিচত প্ৰথমতে নেশনেল অফিসতে আপোনালোকে দিব লাগে বুলি কৈছে যে নেশনেল কমিশন ফৰ শিডিউল ট্ৰাইব তাতে আপোনালোকে কমপ্লেইন এটা দিয়ক বুলি কৈছিলে তেতিয়া আমি প্ৰথমতে আমি নেশনেল কমিশনক দিছিলো সেপ্টেম্বৰ 1 তাৰিখে আৰু এডিবি তাকো কমপ্লেইন কৰিব দিছে এডিবি আমি 21 তাৰিখ অক্টোবৰ 21 তাৰিখত কমপ্লেইন কৰিছে 21 তাৰিখ অক্টোবৰ কমপ্লেইন কৰাৰ লগে লগে এটা এডিবিয়ে ডাইৰেক্ট ফিলিপাইনছৰ পৰা আমাক লৈ ভিডিঅ' কনফাৰেন্স এটা কল কৰিছিলে এতিয়া আমি তাতে আমি আলাপ আলোচনা কৰিছে তেখেতসকলে ফৰ্ম দিছিলে সেই ফৰ্মে আমি দিছিলো এটা কমপ্লেইন এটা অফিচিয়েলি আমি পঠাইছিলো পঠোৱাৰ লগে লগে তেখেতসকলে কিছুমান ডাটা তথ্য বিচাৰিছে সেই ডাটাখিনি আমি সেপ্টেম্বৰ 6 তাৰিখে আমি ফিলিপাইনছ লৈ মানে ৰিভিউ পেনেল কমপ্লায়েন্স ৰিভিউ পেনেল লৈ আমি দিছিলো তেখেতসকলে সেই ডকুমেন্টস গোটেইখিনি ডকুমেন্টস চেক কৰাৰ পাছত তেখেতসকলে 22 জানুৱাৰী এটা ৰিপৰ্ট দিছিলে সেইটো ৰিপৰ্ট দিছিলে যে আপোনালোকে যিমানখিনি কমপ্লেইন কৰিছিলে আৰু যিমানখিনি আপোনালোকে তথ্য দিছিলে এই তথ্যৰ মতে আপোনালোকে কমপ্লেইনটো এলিজিবল বুলি কৈছিলে কিন্তু আপোনালোকে ইণ্ডিয়া এডিবি অফিসত কমপ্লেইন নোহোৱাৰ কাৰণে আমি 181 আপোনালোকে ৰুলটো ব্ৰেক কৰিছে গতিকে সেইটো ব্ৰেক কৰাৰ কাৰণে ইনএলিজিবল বুলি ক'লে আদাৰৱাইজ এলিজিবল বুলি এটা ৰিপৰ্ট এটা দিছে এইটো আপোনালোকে এডিবি সিআৰবি ৱেবছাইটত গলে পাই যাব এই ৰিপৰ্টটো গতিকে ৰিপৰ্ট তাতে আছে তাৰ পাছত আমি কৈছো নহয় উই হ্যাভ অলৰেডি কমপ্লেইন টু দ্যাট এডিবি ইণ্ডিয়া অফিস অলসো এডিয়া অফিসটো আমি অলৰেডি দিয়া হৈছে তেতিয়া কপিটো আমি হোৱাটছএপ কৰি দিছে তেতিয়া হতে দেখিলে তেতিয়াহ'লে আপোনালোকে কমপ্লেইন কৰিছে কিয় আপোনালোকে আগতে দিয়া নাই তেতিয়া ঠিক আছে আপোনালোকে ৰিভিউ মানে কি ৰিভাইজ কমপ্লেইন কৰি দিয়ক বুলি কৈছে আকৌ ফেব্ৰুৱাৰী 1 তাৰিখ আমি আকৌ ৰিভাইজ কমপ্লেইন কৰিলে কৰাৰ লগে লগে তেখেতসকলে আমাক এটা ভিডিঅ' কনফাৰেন্স মিটিং কল কৰিছে সেই কলত যে কৈছিলে যে আপোনালোকে ডকুমেন্টটো দিব নালাগে প্ৰিভিয়াছ ডকুমেন্ট যিটো জমা দিছিলে আপোনালোকে সাবমিট কৰিছে সেইটোহে সাফিচিয়েন্ট আছে গতিকে এতিয়া আমি ফিজিক্যালি আমি ইনভেষ্টিগেশ্যন আহিল কৈখিনি তেখেতসকলে মাৰ্চ 18 আৰু 19 তাৰিখে সাইটত সিহঁতে ভিজিট কৰিছে সেই সাইটত ভিজিট কৰাৰ পাছত তেখেতসকলে একচুৱেল ইফেক্টেড যিটো ফেমিলি তেখেতসকলৰ লগত আলাপ আলোচনা কৰি ডিসকাস কৰিছে ইন্টাৰেকশন কৰিছে সেই তথ্যখিনি লৈ জাগাত চাই লৈ গ'ল গোটেই ভিউটো লৈ গৈছে সেই ৰিপৰ্টটো এতিয়া মে 20 তাৰিখে দিয়া কথা আছিলে কিন্তু বোৰ্ড মানে ডাইৰেক্টৰ এটো বোৰ্ড অফ ডাইৰেক্টৰ পৰা এই ৰিপৰ্টটো এতিয়ালৈকে অহা নাই বুলি ক'লে এনেতো 20 তাৰিখ মে দিয়া কথা আছিলে গতিকে এটা আকৌ ইমেইল এটা দিছিলে যে একেদিন ভিতৰত আমি একেলগে ৰিভিউ পেনেলৰ ৰিপৰ্ট আৰু বোৰ্ড অফ ডাইৰেক্টৰ ৰিপৰ্টটো একেলগে আমি পাব্লিছ কৰিম বুলি ক'লে কিন্তু আমি জানাৰ মতে এটা এডিবিয়ে এই ফান্ডটো 434 মিলিয়ন ডলাৰটো এই পইচাটো সিহঁতে 99.99% লোৱা হ'ব সিহঁতে বিদ্ৰোহ কৰিব এইটো আমি ইতিমধ্যে আমি গম পালো যে এপিডিচিএল পৰা ফান্ডটো বিদ্ৰোহ কৰিব কিন্তু এপিডিচিএলে আকৌ কৈছিলে যে আমি এডিবিৰ পৰা প্ৰফা নাপালেও ফান্ড নাপালেও আমি প্ৰজেক্টটো কৰিমে বুলি আকৌ এটা ৰিপৰ্টও পাইছো গতিকে এপিডিচিএলে কেনেকা কৰিব সিহঁতেতো সিহঁতৰ টকা থাকিলেহে কৰিব পাৰিব সিহঁতে ৱৰ্ল্ড বেংকত লক কৰিব বিচাৰিছে কিন্তু ৱৰ্ল্ড বেংকো এইটো নিদিব এই প্ৰজেক্টটো কোনোবা নহলে প্ৰাইভেট সেক্টৰত দিব লাগিব লাইক আম্বানী আদানী এনেকাৰ পৰাহে সিহঁতে টকা আনিব লাগিব
গতিকে এছিয়ান ডেভেলপমেণ্ট বেংক যিটো ৰোল এইটো ৰোলটো সিহঁতে কৰিলে এতিয়া বাকী থাকি গ'ল এতিয়া NCST নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব আমি কমপ্লেইন দিছিলোঁ 1 তাৰিখ ছেপ্টেম্বৰ 1 তাৰিখে দিছিলোঁ তেতিয়া সেইটো পোৱাৰ লগে লগে সিহঁতে 15 দিনৰ ভিতৰত সিহঁতে ৰিপ্লাই এটা বিচাৰে কাউন্সিলৰ পৰা পিটিশ্যনৰ পৰা ৰিপ্লাই এটা বিচাৰিলে সিহঁতে 15 দিন ভিতৰত ৰিপ্লাই দিলে এই ৰিপ্লাই কপিটো মোক আকৌ NCST দিলে যে এই ৰিপ্লাইটো কাউন্সিল আৰু APDCL যিটো ৰিপ্লাইটো আপুনি এইটো সন্তুষ্ট নেকি বুলি ক'লে যদি সন্তুষ্ট নহয় তেনেহ'লে ৰিজনাল লেটাৰটো আকৌ ইমিডিয়েট দিয়ক উইদিন 15 ডেজ বুলি আকৌ মই লগে লগে ৰিজনাল লেটাৰ দিছোঁ যে এইটো যিখিনি ৰিপৰ্ট তথ্যটো আপোনালোকক দিছে সেইটো কমপ্লিটলি ভাইলেশ্যন আছে মিষ্টেক আছে গতিকে আপোনালোকে এইটো চিটিং বহাব লাগে হিয়াৰিং কৰাব লাগে গতিকে সেই হিয়াৰিং বহাব লাগে বুলি আমি ৰিকুৱেষ্ট কৰাৰ লগে লগে 25 এপ্ৰিলে তেখেতসকলে চিটিংটো বহালে এতিয়া সেইটো চিটিংটো শ্বিলঙত হৈছিলে প্ৰথম ফাৰ্ষ্ট চিটিংটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত তাত আমি ডিবেট আৰ্গুমেণ্টটো অলপ হৈছিলে বেছি হোৱা নাই কাৰণ প্ৰিন্সিপাল ছেক্ৰেটাৰীও নগ'লে তাৰ ফলনিত থমাছ ৰাজেশ্বৰ তেৰাং ছেক্ৰেটাৰী তেখেতে গৈছিলে তেতিয়া আমি তাত ডিছকাৰ্ড কৰাৰ পাছত সেই মাইনোটছটো 16 মেয়ে দিলে 16 মেয়ে মাইনোটছখন দিলে আৰু ইয়াত আমি যিবিলাক কৈছিলোঁ এই ডিটেইলছ লিখা আছে কাউন্সিলে কি কি দিছিলে APDCL কি দিছিলে এই গোটেই মাইনোটছ দিয়াৰ পাছত লাষ্টত কমিশ্যনে কৈছিলে যে এই তথ্যবিলাক বিচাৰিছে যে আপোনালোকে ভিলেজ ৱাইজ 23 ভিলেজ আছে তাৰে ভিলেজ ৱাইজত কোনটো ফেমিলিত ইফেক্ট হৈছে কিমান মাটি গৈছে এই গোটেই ডিটেইলছ লাগে নম্বৰ 1 নম্বৰ 2 আকৌ ক'লে যে মাটি আপোনালোকে লৈছে কম্বিনেশ্যন একমতে ল্যান্ড ইকুৱেশ্যন একমতে যিটো ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট ল্যান্ড ইকুৱেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক মতে আপোনালোকে কৰিছে নাই এই গোটেইটো তথ্য লাগে মাটি লৈছে এতিয়া আপোনালোকে মাটি দিব লাগিব মাটি লৈছে এতিয়া মাটি দিব লাগে এইটো একদম পুৰা ফুলফিল হ'ব লাগে 2003 মানে ল্যান্ড ইকুৱেশ্যন এক মতে আপোনালোকে কৰিব লাগে বুলি ক'লে কৰিব পাৰিব নে কৈছিলে মাটি দিব পাৰিব এক্সট্ৰা আৰু যেতিয়া হিয়াৰিং হৈছিলে যেতিয়া আমি যেতিয়া কৈছিলোঁ তেখেতসকলে কৈছিলে যে আমি জব দিম বুলি কৈছিলে এতিয়া মই এটা কৈছিলোঁ ক'ৰ পৰা আপোনালোকে জব দিব জব কিমান দিব তেতিয়া কমিশ্যনে কৈছে জব কিমান দিব আপোনালোকে কওক তাত কৈছে আপোনালোকে 1500 ফেমিলিজ আছে দিব পাৰিব নোৱাৰে কৈছে দিব নোৱাৰে হ'লে কিয় আগবাঢ়িছে আপোনালোকে মাটি লৈ ল'ব মাটি লোৱাৰ লগে আপোনালোকে কম্পেনচেশ্যন দিব কম্পেনচেশ্যনটো আজি লৈ ল'ব কালি শেষ হৈ যাব তে ফিউচাৰ জেনেৰেশ্যন সিহঁতে কি খাব গতিকে কম্পেনচেশ্যনটো লৈ ইয়াত নাহিবি বুলি কৈছে কমিশ্যনে কম্পেনচেশ্যন টকাটো লৈ ইয়াত নাহিবি ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্ট এই গোটেই চিষ্টেমটো আপোনালোকে ফুলফিল আছেনে নাই প্ৰজেক্টটো কাৰণ ট্ৰাইবেলৰ মাটিত আপোনালোকে ট্ৰাইবেলৰ ৱেলফেয়াৰ কাৰণে কৰিব লাগে এইটো চিষ্টেম যদি নহয় তেনেহ'লে আপোনালোকে প্ৰজেক্টটো কৰিব নালাগে যদি আছে তেনেহ'লে কৰা যদি নাই কৰিব নালাগে এই কথা স্পষ্ট ক্লিয়াৰ কথা কোৱা আছে কমিশ্যনে গতিকে মই তেতিয়া সেইদিনাও কৈছিলোঁ যে লাংফি প্ৰজেক্টটো এই জাষ্ট 2 মাহ 3 মাহ আগতে আপোনালোকে 27 জনৰ ওপৰত আপোনালোকে টাৰ্মিনেট কৰি দিছে লোকেল ল'ৰাকেইটা যে আপোনালোকে কি কনফিডেন্স আমি ল'ম আপোনালোকে যে ইয়াতে জব দিম বুলি ক'লে এইবিলাক সোধাৰ লগে লগে মোক বন্ধ হৈ গৈছে গতিকে কমিশ্যনৰ লগে লগে মোৰ লগত আহি গৈছে যে ট্ৰাইবেল ইণ্টাৰেষ্টত নহ'লে আপোনালোকে প্ৰজেক্টটো কৰিব নোৱাৰে এইটো স্পষ্ট কৰিলে আৰু আমি আশাবাদী নেক্সট যিটো ছেশ্যন হ'ব 2 মাহ ভিতৰত ৰিপৰ্টটো বিচাৰিছে 2 মাহ ভিতৰত দিব লাগে তেতিয়া ইয়াতে চব ওলাই আহিব এটা যদি এই 2 মাহ ভিতৰত যদি এই ৰিপৰ্ট যদি কাউন্সিলে বনায় তেতিয়া ইয়াত কোনোবা ছ'চিয়েল অৰ্গেনাইজেশ্যন কোনোবা XYZ কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চব নাম ওলাব ইয়াত যিবিলাক একদম মনে হৈ গ'ল অৰ্গেনাইজেশ্যনবিলাক মেক্সিমাম ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক মানে ইয়াত কম্পেনচেশ্যনৰ কাৰণে নাম ভৰাইছেতো এই গোটেই তথ্য নামটো এতিয়া ডিটেইলছ ওলাই আহিব এতিয়া লুকাব নোৱাৰে এতিয়া এনেকুৱা হৈ গৈছে এনেকুৱা টাইট কৰিছে সব ওলাই আহিব যদি কোনোবা যদি প্ৰেছ মিডিয়াবিলাকে নাম থাকিলে ওলাই আহিব এতিয়া ওলাই আহিব ডিটেইলছ একদম ব্ৰেকআপ বিচাৰিছে ভিলেজ ৱাইজ ব্ৰেকআপ বিচাৰিছে গোটেই ওলাব যিমান অৰ্গেনাইজেশ্যন আছে KNLF হওক UPDS হওক যিমান
যিমান সংগঠন আছে কেছে চব ওলাই আহিব এইটো সেইকাৰণে মাতা নাই যে কম্পিটিশ্যন পইচাহে বিচাৰে কম্পিটিশ্যন পইচাৰ কাৰণে পিছলে দৌৰি আছে কিন্তু আমি আশা কৰিছো যে প্ৰজেক্টটো আমি যিমানখিনি কৰিছো প্ৰজেক্টটো এতিয়া 99.9% কৰিব নোৱাৰে আৰু নকৰে আৰু এইটো নহব বুলি আমি আশা কৰিছো আৰু CM ছাৰে কিছুমান ডিপাৰ্টমেণ্ট কি কয় আসাম এডভান্টেজৰ নামটো লৈ কাৰ্বি আংলং বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰ্পৰেট কোম্পানী আনিব বিচাৰি আছে হ'ব নোৱাৰে CM যিমান কৰক যিমান কোম্পানীৰ লগত কথা পাতক ট্ৰাইবেল ৱেলফেয়াৰ কাৰণে যদি নহয় এইটো কোনো গতে কৰিব নোৱাৰে আৰু সেইটো আমি কৰিব নিদিম আমি য'ত যাব লাগে যাম কাৰণ কমিশ্যন ক্লিয়াৰলি কৈ দিছে যে প্ৰাইভেট কোম্পানীত ট্ৰাইবেল এৰিয়াত অকুপাইড কৰিব নোৱাৰে আৰু বিজনেছ হোল্ডিং কৰিব নোৱাৰে বুলি ক্লিয়াৰ স্পষ্ট কোৱা আছে গতিকে যদি ট্ৰাইবেল ৱেলফেয়াৰ যদি নাই তেতিয়াহ'লে আমি তাত হস্তক্ষেপ কৰিম আৰু এইটো কৰিব নিদিম সেইটোৱে আৰু বিশেষ নকওঁ ইমানেই এতিয়া অসমৰ চিফ মিনিষ্টাৰ নৰ্থ ইষ্টৰ ভিতৰত কাৰ্বি আংলঙতে বেছিকৈ আপুনি দেখা পায় বিভিন্ন মাধ্যমত দেখা পায় বেপাৰ হওক টিভি হওক ইউটিউব হওক সকলোতে তেখেতেতো আহি কৈ আছে যে ইয়াতে মানে আৰু অলপ ফ্লাইঅভাৰখনো বোলে তেনেকুৱা ক্ষেত্ৰত ডেভেলপমেণ্টৰ ক্ষেত্ৰতে 110% ইয়াত দি আছে বুলি কৈছে এতিয়া আপোনালোকে কোনে কৈছে চিফ মিনিষ্টাৰে কৈ থাকে CM ছাৰে কৈ থাকে প্ৰত্যেক মিটিঙতে 110% ইয়াত ডেভেলপমেণ্ট হ'ব ডেভেলপমেণ্ট দিয়ে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি কোনোবাই মাতিব বিচাৰে তেখেতসকল মানে ডেভেলপমেণ্টৰ এগেইনষ্ট বিৰোধী বুলি কৈছে এতিয়া আপোনালোকে কৈছে যে এইটো প্ৰাইভেট কোম্পানীৰ মানে নৰ্থ ইষ্টৰ যিটো 62 এৰিয়াত অলৰেডি নোৱাৰিব ডকুমেণ্টৰ মতে আপুনি কম কৰে তেতিয়া কি ক'ব তেখেতসকলৰ আমিতো ডেভেলপমেণ্টটো আমি নালাগে বুলি কোৱা নাই নহয় ডিষ্ট্ৰাকটিভ যিমান প্ৰজেক্ট আছে আমি এইটো হস্তক্ষেপ কৰিম যিমান ডিষ্ট্ৰাকটিভ প্ৰজেক্ট কৰে লেণ্ড ইকুৱেশ্যনৰ ওপৰত ট্ৰাইবেল লেণ্ডৰ ওপৰত যদি সিহঁতে উইদাউট ট্ৰাইবেল ৱেলফেয়াৰ যদি কাম কৰে আমি তাত হস্তক্ষেপ কৰিম যদি যে লাইক এইটো চাইডিং স্কুলটো আমি কাউন্সিলে 2000 বিঘা বুলি কৈছে 2000 নে 1000 বিঘা দিছে আমি এটা জায়গাত 1000 বিঘা দিখিনি আমি যদি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ আমি ট্ৰাইবেল মানুহ যদি ইয়াৰ হেলিয়নজিয়া মানুহ যদি ইয়াত এডমিশ্যন ল'ব নাপায় তেনেহ'লে আমি কিয় দিম ইয়াৰ মানুহ যদি কি আমি স্কুলৰ ওচৰত গৈ কিনি আমি চাই আহিমে নেকি যদি ইয়াৰ কাৰণে চিষ্টেম কৰক ৰিজাৰ্ভেশ্যন থাকক আমি অপোজ কৰা নাই নহয় চেণ্ডিং স্কুলৰ ওপৰত আমি অপোজ কৰা নাইতো কিন্তু তাত হোৱাইট পেপাৰ দেখুৱাক না আপোনালোকে এই 100 কোটি যে কম্পিটিশ্যন আছে বুলি সেইটো মাথা মাৰিব নালাগেতো মাথা মাৰিব লাগে আপোনালোকে 100 আউট অফ 100ৰ পৰা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ট্ৰাইবেলৰ মানুহৰ ইয়াৰ হেলন জিয়াৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন থাকিলে 50 থাকিলে নে 100 থাকিলে নে তাৰে 100% পৰা 40% ট্ৰাইবেলৰ কাৰণে ইয়াৰ হেলন জিয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে নে নাই এনেকৈ হ'লে আমি বেলেগত যাব পাৰোঁ যদি 7% যদি 7% হ'লেও আমি য'তে ত'তে যাব পাৰোঁ ইয়াত নাথাকিলে হৈ যায় না লোকৰ কাৰণে আমি ইয়াৰ সুবিধা কিয় দিম নম্বৰ ফ্লাইঅভাৰ দিছে বুলি লৈ আনক আমিতো কোৱা নাই নহয় আমিতো ৰাস্তা পদূলিৰ কাৰণে মাথা কি কয় বাধা দিয়া নাইতো আপোনালোকে যে এতিয়া কৰ্পৰেট 50,000 বিঘা দিম এইটো আমি বাধা দিম কিয় নিদিম এইটো দিবই লাগিব যদি কোম্পানী ইণ্টাৰেষ্টত আপোনালোকে কৰে আমি ট্ৰাইবেল ইণ্টাৰেষ্টৰ কাৰণে কৰিম যদি আপোনালোকে ডাঙৰ কোম্পানী ইণ্ডাষ্ট্ৰীৰ কাৰণে ইণ্টাৰেষ্ট দিয়ে তেতিয়াহ'লে এইটো আমি বাধা কৰিম এইটো হয় যদি আপুনি যদি কৰিব বিচাৰে ইয়াৰ ট্ৰাইবেল ফাৰ্ষ্টটো আপুনি যদি ট্ৰাইবেলৰ মাটি যদি আপুনি বিজনেছ কৰিব বিচাৰে ডাঙৰ কৰ্পৰেট দিব পাৰে তেতিয়াহ'লে ইয়াৰ প্ৰথমতে 70% ট্ৰাইবেলৰ কাৰণে আপুনি ৱেলফেয়াৰটো ভাবিব লাগে ইয়াৰ কাৰণে ভাবিব লাগে অকল আপুনি জাষ্ট কোম্পানী আহিলে তাৰে মোৰ আৰু 50 ক্ৰ'ৰ লৈ লৈছে 100 ক্ৰ'ৰ লৈ লৈছে জাষ্ট একজন দুজনৰ কাৰণে মোৰ লাইফ যদি হৈ গ'ল বাকী মৰিলে মৰক বাচিলে বাচক এইটো ক'লে নহ'ব নহয় গতিকে আমি যিমানখিনি এগেইনষ্ট ট্ৰাইবেল যদি প্ৰজেক্ট আহে তেতিয়াহ'লে এইটোতো মাতিম আৰু এইটো কৰিবই নিদিম এইটোতো 100% CMA চিফ মিনিষ্টাৰে যিমান ডায়লগ মাৰি থাকক মাৰক তেখেতৰ কাম এতিয়া কি কয় CBGৰ কাৰণে মুকেশ আম্বানীৰ কাৰণে দিব বিচাৰিছে তাৰ ল'ৰাৰ নামত দিব বিচাৰিছে আমি এইটো দিব নিদিম কেতিয়াও দিব নিদিম এইটো চিফ মিনিষ্টাৰে যিমান সিংহৰক নিদিওঁ লাগিলে বেলেগক দিয়ক আমি ক'বলৈ আপত্তি নাই
এতিয়া এপিডিচিএলে আকৌ 5000 বিঘা থাৰ্মেল প্ৰজেক্টৰ কাৰণে বিচাৰিছে সেইটো আমি দিব নিদিওঁ এতিয়া আকৌ কি কিবা এটা গ্ৰীণ কিবা একটা আছে বৈঠাল আছো কিবা এটা আজি ইনোগ্ৰেট হয় আজি জাস্ট মিটিঙত কৈছিলে যে এইটো হাইড্ৰ প্ৰজেক্টৰ কাৰণে আমি ইমান বিঘা লাগে বুলি এইটো কৰিব নিদিম ইডিও ফাইল কৰিম আমি লিগেল আমি কাজিয়া নকৰো গালি গলাছো নিদিওঁ আমি সিস্টেমত যাম লিগেলত আহিম আমি লিগেলত হাৰিলে আমি হাৰিলো বুলি কওঁ যদি লিগেলত যদি যাওঁ আমাৰ ৰাজনৈতিক মতে যদি যাওঁ তেলে এইটো কনস্টিটিউশন লহে বেয়া আমি লটোহে আমি যেতিয়া আমি লটো আমি একসেপ্ট নকৰো যে লটো সিস্টেম নহয় বুলি আমি কনস্টিটিউশন সিস্টেমে যাওঁ যদি কনস্টিটিউশন যদি গলে তাৰ যদি আমি হাৰি গলে মানে কনস্টিটিউশন আমি বিশ্বাস নকৰো যি ইচ্ছা হলে এইটো কৰিব পাৰে ইয়াতে বুলি ক'ব পাৰিম এতিয়া সেইকাৰণে আমি কাজিয়া নকৰো গালিও নিদিওঁ কাৰো এগেইনষ্টত নকৰো সিস্টেমত কৰিম এটা চিফ মিনিষ্টাৰ ইয়াত এইটো আনিম আনক আমি ক'বলৈ নাযাওঁ কিন্তু যদি ইয়াৰ কাৰণে ৱেলফেয়াৰ কাৰণে একো নাই একো বেনিফিট নাই ফিউচাৰ কাৰণে কিবা এটা সম্পাৰ হ'ব তেনেহ'লে এইটো পোষ্ট কৰিম এইটো কৰিব নিদিয়ে এইটোৱে ডেভেলপমেণ্টৰ ক্ষেত্ৰত বস্তুটো বাহিৰৰ কোম্পানীবোৰ আনি আছে কাৰ্বি আংলঙত আৰু কম্পেনচেশ্যনৰ নামত নিজৰ মানুহখিনিয়ে খাই আছে বুলি ক'ব বিচাৰিছে মানে কম্পেনচেশ্যনটো আমি কম্পেনচেশ্যন অকল কম্পেনচেশ্যন বুলি কোৱা নাই কম্পেনচেশ্যনৰ ইণ্টাৰেষ্ট লৈহে সিহঁতে কাম কৰা নিচিনা হৈ আছেতো এতিয়াতো সিহঁতে কি খালি কম্পেনচেশ্যন বাকী একো নাই তাৰ ফিউচাৰৰ প্লানিং কি আছে সেইটো জিৰ' নাই ফিউচাৰ প্লানিংটো নাইতো কম্পেনচেশ্যন পালে হৈ গ'ল সিহঁতৰ বাছ বহি যাব ইমানে কিন্তু আমি কৈছো যে কম্পেনচেশ্যনটো পিছত যাব নালাগে যিকোনো প্ৰজেক্ট কৰিলে আপোনাৰ প্ৰথম হেলঞ্জিয়াৰ কাৰণে ইয়াৰ কাৰণে ভাবক কি আছে ফিউচাৰটো তাৰ পাছত কম্পেনচেশ্যন আহিব তাৰ পাছতে লেণ্ড ইকুইশ্যন চিষ্টেম আহিব লেণ্ড ইকুইশ্যন তাৰ পাছত কনচেণ্ট ল'ব লাগিব সেই কনচেণ্টটো কাৰেক্ট হ'ব লাগিব না এতিয়াতো প্ৰথমতে সিহঁতে কি কৰে সিহঁতে ডিমাৰ্কেশ্যন কৰি লয় আগতে ডিমাৰ্কেশ্যন কৰি লয় যে কম্পেনচেশ্যন পইচা ল গুচি যা এইটো ফৰ্চফুলি নহয় নেকি আপোনাক পইচা দি দিছো আজি বোলে ঘৰটো এৰি যায় এইটোহে কৰি আছে এটা সোলাৰ প্ৰজেক্ট এনেকা ডিমাৰ্কেশ্যন কৰি ল'লে সিহঁতে তাৰমানে এতিয়া এৰা তোমালোকক এতিয়া 2 লাখ 1 লাখ কিমান 1,70,000 দিম পাৰ বিঘাত গুচি যা মৰিলে মৰ বাচিলে বাছ যি কৰিলে কৰ তোমালোকে 1,70,000 দিছোতো গুচি যা এইটো কাৰবাৰে কৰিছে ট্ৰান্সপাৰেন্সি বোলা বস্তুটো নাই নেকি সেইটোৱে আৰু এটা কথা এই ডেভেলপমেণ্টৰ ক্ষেত্ৰতে ৰাস্তাটো 4 লাইন আহি আছে কিন্তু আজিও মানে মানুহৰ পটা খাজানা দি থকা মানুহৰ হাতত আগত থাকিও পইচাটো নাই সেইটোহে মই কৈছো কিছুমান মানুহ এনেকুৱা আছে অকল কম্পেনচেশ্যনে চিনি পায় কম্পেনচেশ্যন জালতে আছে মানে কম্পেনচেশ্যন কি মায়াটো কম্পেনচেশ্যনটোতে আছে কাউন্সিলত বহি থকা অথৰিটিবিলাক সিহঁতৰ মানে কম্পেনচেশ্যন মায়াটো সোমাই গ'ল সেইটোৱে বাকী কোনে কি কৰি আছে সেইটো চিনি নাপায় সেইটো মায়াতে আছে এতিয়া মায়া ট্ৰেপতে আছে খালি পইচাহে লাগে বাকী পৃথিৱীত কি চলি আছে এইটো চিনি নাপায় সিহঁতে লাগিলে চব মৰি যাওক আমাৰ ল'ৰা ছোৱালীটো ঠিক হ'লেও কিন্তু ল'ৰা ছোৱালী পাছতে পংগু লিংগৰে চিংগৰি হ'ব এইটো চিনি নাপায় আৰু তাৰ নিজৰটো ঠিক হ'ব লাগে ইমানে আচ্ছা ডেভেলপমেণ্ট বুলি কয় কিয় ডেভেলপমেণ্টটো এই যে দলং বনোৱা ডাঙৰ বিল্ডিং বনোৱা সেইটো ডেভেলপমেণ্ট নহয়তো বিল্ডিঙত চিল্কি খালে জীয়াই থাকিব নেকি ডেভেলপমেণ্টটো কি ইকনমিক ডেভেলপটোহে ডেভেলপমেণ্ট বুলি কয় ইকনমিক যদি আপোনাৰ প্ৰত্যেক ঘৰত যদি ইকনমিক যদি ষ্ট্ৰং হয় তে এডুকেশ্যন অট'মেটিক আহি যাব এডুকেশ্যন ইকনমিক লগতে ৰিলেটেড আছে এডুকেশ্যনটো যদি ইকনমিক যদি প্ৰত্যেক ঘৰত যদি প্ৰত্যেক মানুহৰ ঘৰত যদি ইকনমিক যদি ষ্ট্ৰং হয় তেতিয়াহে ডেভেলপমেণ্ট বুলি ক'ব পাৰি অট'মেটিক এডুকেশ্যন ডেভেলপ হ'ব হেল্থ আহি যাব অট'মেটিক আহি যাব সেইটোকে ডেভেলপমেণ্ট বুলি কয় ডেভেলপমেণ্ট মিনিঙে বুজি নাপায় এই ডাঙৰ বিল্ডিং হ'লে বোলে সেইটোহে মানে ডেভেলপমেণ্ট এই যে ডাঙৰ এটা ৰাস্তা হ'লে এইটোৱে ডেভেলপমেণ্ট ডেভেলপমেণ্ট অৰ্থই বুজি নাপায় মিনিঙে বুজি নাপায় সেইবিলাক মানুহটোৱে কম্পিটিশ্যন পিছেহে দৌৰিব সেইটোৱে হৈ আছে এতিয়া ঠিকে আছে ঠিকে কৈছে না খাওঁগা নহয় খাওঁগা নাহি খানি দুংগা ঠিকে আছে উল্টা হৈছে খাওঁগা নাহি খানি দুংগা উল্টা হৈছে সিহঁতে কি আপোনালোকে চবেই গম পাইছে কাৰ্বি আংলঙত
দিব পৰা নাই কাউন্সিলত তাতে কৰি দিম সেইটো আজি হে বাবু ইফালে আহা বুলিহে ক'ব তুমি এইটো কৰি দে বুলি ক'ব হে ইয়াতো কন্ট্ৰেক্টৰ বিলাকে বিল্ডিং ৰাস্তা পদূলি সব কন্ট্ৰেক্টৰ বিলাক কৰে আৰু কন্ট্ৰেক্টৰ বিলাকক ৰুচি বান্ধি থৈ দিছে তোমালোকে গতি নাযাবা নহলে বিল নাপাব ইটোৱে কোন কন্ট্ৰেক্টৰে বিল পাইছে হা অকল 10 জন কন্ট্ৰেক্টৰে বিল পাইছে তো কোনবা সিএমৰ ওচৰা ওচৰি থকা বিলাকে বিল পাইছে কিন্তু সবেতো কাম কৰি আছে কন্ট্ৰেক্টৰ বিলাকে বিল্ডিং বনাই আছে ৰাস্তা বনাই আছে কিন্তু বিজেপিৰ পইচা পৰা বনা নাই কন্ট্ৰেক্টৰ পকেটৰ পইচাহে বনাইছে তো হেতে ক'ব পাৰিব নেকি বিজেপিয়ে কৰি আছে কন্ট্ৰেক্টৰ বিলাকে কৰি আছে ডেভেলপমেন্টটো ৰাস্তা ডেভেলপমেন্টটো কন্ট্ৰেক্টৰ বিলাকে কৰি আছে বিল্ডিং হক জি হক সব কন্ট্ৰেক্টৰ বিলাকে কৰি আছে বিজেপিৰ পইচা পৰা কৰা নাই নিজৰ পকেটৰ পৰা কৰিছে আজি দি হিসাব কৰিলে আজিও 400-500 কোটি টকাটো কন্ট্ৰেক্টৰ পইচা ঘুমাই আছে দিব পাৰিছে আৰু সিএমএ বোলে একদম পুৰা তাৰ পিছে যে কি কয় সাউথ ইন্ডিয়ান ফিল্মৰ নিচিনা একজন যদি গুণ্ডা বিলাকে এইটো গুণ্ডা এটা গাড়ী লাইন গাড়ী যায় এনেকৈ কৰি আছে সাউথ ইন্ডিয়ান ফিল্মটো চাইটো না এনেকৈ হৈ আছে সিএমৰ ৰাতিপুৱা হলে সিএমৰ ঘৰতে একদম ভৰ্তি হৈ যায় কাম নাই নেকি আৰু বেলেগে ইএম বিলাকে ইএম এতিয়াতো কৰিব নোৱাৰে একশন প্লেন ধৰিবই নোৱাৰে ইএম তাৰমানে ইএমৰ মানে ইএম বিলাক নাজানে জিৰো মানে ইএম বিলাক একো নাজানে পংগু সিহঁতে সিএমটো এনেকৈ কৰি আছে এমএসি বিলাক জিৰো ইএম বিলাকো জিৰো সিহঁতে একো কাম নাই এতিয়া হৈ আছে না এতিয়াতো ফাইলো চুব নিদিয়ে এনেকৈ হৈ আছে তো ওয়ান ম্যান আর্মি হয়েছে এতিয়া কার্বি আংলঙত ওয়ান ম্যান আর্মি হে চলাই আছে ডিটেক্টরশিপ এইটো কিম জঙৰ নিচিনা আৰম্ভ কৰিলে এইটোতো আমিতো কিম জং বুলিতো নকওঁ তেখেতে আমাৰ ৰহান ছাৰ গেছে আমি ৰহান বুলি কম আমাৰ সিএমএ হয় কিন্তু সেইটোতো নাযাব আৰু নহলে এইটো পাছতে এই আপোনাৰ ওচৰৰ ওচৰি যিবিলাক পিছে যে সেই লাহে লাহে এৰি দিব আজি আপুনি পিডাব্লিউডি হওক যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটো ফাইলে চাব নিদিয়ে मैक्सिमम फाइल तो सीएमएस आए तार माने ये निजोर ईएमओ को विश्वास ना है विश्वास नहीं तो एक गुत्ती फाइल तो ये सा गुत्ती ये अप्रूव करे ते ईएम ला की करे আছে हां ईएम ला तो तार माने एकु ना जीरो ईएम ला ठीक है ক'ব লাগিব ईएम ला একু না জানে তার মানে এটো সিএমৰ মতে আরে আমাৰ মতে নহয় আমাৰ মতে ঠিক আছে ईएम লা ঠিক আছে কিন্তু সিএমৰ মতে ईएम লা জিৰো কাম কৰিব না জানে এতিয়াতো হেকনে কনস্টিটুৱেন্সি ওয়াইজ ইন্টাৰেকশন কৰি আছে মানে কি তোমাৰ নিজৰ কনস্টিটুৱেন্সি চাব নোৱাৰে কামো চাব নোৱাৰে কি কাম ধৰিব লাগে এটো ইএমএ কৰিব নোৱাৰে এমএসইউ কৰিব নোৱাৰে হেকনে মই নিজে এস সিএম মই কনস্টিটুৱেন্সি ওয়াইজ সমাইছে ইতে তে ইতিয়াও তাতে বহি আছে কিটা তাৰ মানে নিজে লাভ নাই ইহঁতে তাৰ মানে সিএমৰ কাকুতলি নিচিনা হে ইহঁতে দৌৰি আছে লাভ নাই নেকি এটা নিজৰ সিএম ছাৰকো নিজক কনভিন্স কৰিব নোৱাৰে যে মইও কাম কৰিব পাৰো ছাৰ বুলি হা নোৱাৰে তাৰ মানে এইটোৱে ক'ব লাগিব এইটোৱে এতিয়া আপোনালোকৰ যিখিনি আপোনালোকে নথিপত্ৰ মতে কাম কৰি আছে যদি এইবোৰ কমপ্লিট নহয় এইটো প্ৰজেক্টটো আপোনালোকৰ মতে আহিব নোৱাৰে প্ৰজেক্টটো জিৰো বুলি কয় প্ৰজেক্ট নাই বুলি আজি পৰা প্ৰজেক্টটো চলাৰ প্ৰজেক্টটো নাই বুলিহে ধৰক নাই বুলিহে ধৰ আৰু যি গিজুক বিলাক মানে এতিয়া কম্পেনসেশন দিব আমক দিব 5000 কালেকশন কৰিছে বুলি শুনিছো কিহতো দৌৰি কিনি উল্টা এই চাৰি কি ষ্টিকৰ পৰা তাৰ পিছে মাৰ ইমানে লাঠি ধৰি লাঠি ষ্টিক